আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। প্রিয় দর্শক শ্ৰোতা ৰাইজ, আজি আমি কুরবানির জন্তু সম্পর্কে কিছু গুরুত্বপূর্ণ মাসাইল পাঠ কৰি আপোনালোকক শুনাব খুজিছোঁ। আন্ধাৰৰ পৰা পোহৰলৈ গ্ৰন্থখনৰ আধাৰত আজিৰ এই তালিম। প্ৰিয় দৰ্শক শ্ৰোতা ৰাইজ, কোনবোৰ জন্তু কুরবানিৰ বাবে জায়েজ আৰু কোনবোৰ নাজায়েজ এই সম্পৰ্কে আহক আমি জানো। কিছু সংখ্যক মানুহে বধি জন্তুৰ যি জন্তুৰ খাচী কৰা নহয় কুরবানি শুদ্ধ নহয় বুলি ভাবে। দৰাচলতে বধি জন্তুৰ কুরবানি কৰিলে বেছি সোৱাব, পুণ্য আৰু ফজিলতৰ কাৰণহে হয়। উল্লেখযোগ্য যে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বধি দুম্বাৰ কুরবানি কৰিছিল। আগলাতুল আওয়াম পৃষ্ঠা 133। প্রিয় ভিউয়ার্স, এইবাৰ আমি আহকামে ঈদেন পৃষ্ঠা 74 ইয়াৰ পৰা আমি এটা গুৰুত্বপূৰ্ণ মাসলা পাঠ কৰি শুনাব খুজিছোঁ। কিছু সংখ্যক মানুহে গাভীনী জন্তু যেনে গৰু, ছাগলী, মহ, উট আদি কুরবানি কৰা বৈধ হয় নে নহয় সন্দিহান হৈ প্ৰশ্ন উত্থাপন কৰে। উত্তৰ এই যে তেনে জন্তুৰ কুরবানি শুদ্ধ হয়, যদিও সচৰাচৰ এনে জন্তু কুরবানি নকৰাই অতি উত্তম। যদি জন্তুৰ পেটৰ পৰা জীৱিত পোৱালি ওলাই আহে তেন্তে পোৱালিটো জবেহ কৰি মাংসৰ লগত মিলাই ল'ব লাগে। এইবাৰ আমি বেহেস্তি জেউৰ খণ্ড 3 পৃষ্ঠা 161 পৰা এটা গুৰুত্বপূৰ্ণ মাসলা পাঠ কৰি শুনাব খুজিছোঁ। এচাম মানুহে একেবাৰে বেমাৰী, দুৰ্বল, ক্ষীণকায়, কুশ্ৰী তথা অপছন্দনীয় জন্তু কুরবানি কৰাৰ বাবে বাছি লয়। মনত ৰাখিব, কুরবানিৰ জন্তু খুব শকত আবত, বলি, সুশ্ৰী তথা পছন্দনীয় হ'ব লাগে। জন্তুটো কণা বা অন্ধ, পংগু, হিং ভঙা আৰু যাতে দুৰ্বল নহয় তালৈ তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে। প্ৰিয় ভিউয়ার্স, এইবাৰ কোনবোৰ জন্তু কুরবানিৰ বাবে জায়েজ নহয় এই সম্পৰ্কে জানো আহক। আছামুল মাহমুদ ফি শৰহে আবু দাউদ পৃষ্ঠা 275 আধাৰত এই মাসলাটো আপোনালোকলৈ আগবঢ়াইছোঁ। বহুতৰে কোনবোৰ জন্তু কুরবানি কৰিব নালাগে তাৰ সঠিক ধাৰণা নাই। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে 4 প্ৰকাৰৰ জন্তুৰ কুরবানি জায়েজ নহয়, যথা 1 নম্বৰ এনেকুৱা অন্ধ জন্তু যাৰ অন্ধতা প্ৰকাশ্য হয়। 2 নম্বৰ এনেকুৱা বেমাৰী জন্তু যাৰ বেমাৰ সম্পূৰ্ণ প্ৰকাশ্য হয়। 3 নম্বৰ এনেকুৱা পংগু লেঙেৰা জন্তু যাৰ পংগুত্ব লেঙেৰা ভাৱ প্ৰকাশ্য হয়। 4 নম্বৰ এনেকুৱা দুৰ্বল জন্তু যাৰ হাড়ত কেলছিয়াম নাথাকে। হযরত উবাদা ইবনে ফিৰুজে কয় যে পাছত মই হযরত বাৰা ইবনে আজিবক ক'লো যে মোৰ সেই জন্তুটো বেয়া লাগিল যাৰ বয়স কম। তেতিয়া হযরত বাৰা ইবনে আজিবে উত্তৰ দিলে, তোমাক যিটো জন্তু বেয়া লাগে তাক এৰি দিয়া, কিন্তু তাক কাৰো ওপৰত হাৰাম নকৰিবা, অৰ্থাৎ আনক তাৰ পৰা নিষেধ নকৰিবা, কিয়নো শৰীয়ত অনুযায়ী তাৰ সেই জন্তুটোৰ কুরবানি জায়েজ। প্ৰিয় দৰ্শক শ্ৰোতা ৰাইজ, আশা কৰোঁ আজিৰ এই তালিমৰ দ্বাৰা আপোনালোক বহুখিনি উপকৃত হ'ব আৰু কুরবানিৰ জন্তু কোনবোৰ জায়েজ আৰু কোনবোৰ নাজায়েজ এই সম্পৰ্কে নিজেও জানিব আৰু তাৰ লগতে আনকো এই ভুলসমূহৰ পৰা বিৰত থাকিবলৈ আপোনালোকে অৱগত কৰাব। আশা কৰোঁ আপোনালোকৰ কুরবানি শুদ্ধ নিয়ম পদ্ধতিৰে পৰিচালিত হওক আৰু এই ভুলসমূহৰ পৰা আমি আঁতৰি বিশুদ্ধ বা শুদ্ধ পথলৈ আমি আগবাঢ়ি যাওঁ। সকলোকে পুনৰবাৰ সালাম জনাইছোঁ। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আৰু এইখিনিতে আজিৰ তালিম পৰ্বৰ জ্যোতি পেলাইছোঁ।